নমস্কাৰ সকলোকে স্বাগতম জনাইছো অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক যোৱাকালি এডিআইৰ ডিপাৰ্টমেণ্ট ৱাইজ এলোকেশ্যন আপোনালোকে নিশ্চয় পালে আৰু আজি আহিছে দুখনকৈ নোটিছ দুটা ডিপাৰ্টমেণ্টৰ পৰা ভেৰিফিকেশ্যনৰ নোটিছ আহিছে তো আপোনাৰ ডিপাৰ্টমেণ্ট হ'ব পাৰে কম সময়তে গোটেইখিনি তথ্য আপোনালোকক জনাম তো আপোনালোকে এতিয়া আপোনালোকৰ ডিপাৰ্টমেণ্টটো পাইছে আৰু ডিপাৰ্টমেণ্টৰ কি পোষ্টত পাইছে বা কোন ডিষ্ট্ৰিক্টত বা কোনটো স্থানত আপোনালোকৰ পোষ্টিং হ'ব সেই বিষয়ে কম দিনৰ ভিতৰতে তথ্য আপোনালোকে লাভ কৰিব তো এইখন এখন নোটিছ ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট আছামৰ পৰা আহিছে আৰু এখন নোটিছ আহিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম এই দুটা ডিপাৰ্টমেণ্টত পাইছে তেওঁলোকে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব লাগিব গুৱাহাটীলৈকে চাওক যিটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম ডিপাৰ্টমেণ্ট আছাম এই ডিপাৰ্টমেণ্টটোত ছুপাৰভাইজাৰ জুনিয়ৰ এছিষ্টেণ্ট এলডিএকম টাইপিষ্ট মেট্ৰন এই তিনিটা পোষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 7 নৱেম্বৰ 2025 তাৰিখে আৰু ইয়াৰ স্থানটো আপোনালোকে ইয়াতে চাই ল'ব কনফাৰেন্স হল ছেকেণ্ড ফ্ল'ৰ অফ দ্য ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট তো ইয়াতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 7 তাৰিখে যদি কিবা কাৰণত উপস্থিত হ'ব নোৱাৰে আপোনালোকৰ বাবে 8 তাৰিখটো সময় ৰাখিছে গ্ৰেড 4ৰ পোষ্টৰ ইয়াতে কৈছে যে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট আছাম দিছপুৰ গুৱাহাটী এই ডিপাৰ্টমেণ্টত যিসকলে পাইছে তেওঁলোকে 8 নৱেম্বৰত অমল প্ৰভা ভৱন কনফাৰেন্স হল অফ ডাইৰেক্টৰেট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বেলতলা গুৱাহাটী 28 বিশেষকৈ গ্ৰেড 4 খিনিৰ কথা কৈছে 10 বজাৰ পৰা 3 বজালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো কি ডকুমেণ্টছ লাগিব সেইটো কৈছে অনলাইন এপ্লিকেশ্যনখন লাগিব প্ৰথমতে এপ্লিকেশ্যন কৰোঁতে যিখন পাইছিলে এডমিট কাৰ্ডবিলাক লাগিব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটবিলাক লাগিব আধাৰ কাৰ্ড পান কাৰ্ড তেনেকুৱা ধৰণৰ ডকুমেণ্টছখিনিও লাগিব পাছপৰ্ট ফটো কাষ্ট চাৰ্টিফিকেট এক্স চাৰ্ভিচমেন যদি হয় পিডব্লিউডি যদি হয় পিডব্লিউডি আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব সকলোবিলাক অৰিজিনেল ডকুমেণ্ট লাগিব একচুৱেলি ইয়াতে ক্লাছ 3 ক্লাছ 4 দুয়োটা পোষ্টৰ কথাই কৈছে তো আপোনালোকে 8 তাৰিখে যিকোনো প্ৰকাৰে এই ডকুমেণ্ট ভেৰিফিকেশ্যনটোত উপস্থিত হ'ব আৰু ডকুমেণ্ট যদি ফাইনেল হয় ইয়াতে যদি কিবা আপোনালোকৰ ইছ্যু পায় তেনেহ'লে 10 তাৰিখে সেই ইছ্যুটো আপোনালোকক জনোৱা হ'ব আৰু সেইমতে পুনৰ ভেৰিফিকেশ্যন হ'ব পাৰে বা আপুনি সেই ডকুমেণ্টটো ৰেডি কৰিব লাগিব তো যিটো নটাৰী বা মেডিকেল আণ্ডাৰটেকিং এইবিলাক এতিয়াই নালাগে এই ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ছাৰে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ এটা চেৰেমনি অনুষ্ঠিত কৰিব আৰু সেই চেৰেমনিৰ পিছত আপোনালোকে নিজৰ এপইণ্টমেণ্ট লেটাৰবিলাক পাই যাব তাৰ পিছত যেতিয়া ফাইনেলি আপোনালোকে কোনো এটা মাহৰ 1 তাৰিখে হয়তো 1 ডিচেম্বৰ হয়তো 1 জানুৱাৰী তেনেকুৱা এটা ডেটত আপোনালোকে ফাইনেল জইনিং কৰিব লাগিব তেতিয়া আপোনালোকক এই নটাৰী জইনিং লেটাৰ মেডিকেল চাৰ্টিফিকেট আণ্ডাৰটেকিং এইবিলাকৰ প্ৰয়োজন হ'ব